জাগলে কিডাল হ'ব so right channel ভাগ subscribe কৰিব আৰু বেল আইকনটো টিপি দিব কাৰণ that is also important matter है ना तो कैसे आप लोग নমস্কাৰ বন্ধুসকল পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল হিমু ক্ৰিয়েশ্যন বন্ধুসকল বহুত দিন ধৰি পেলাই ভিডিঅ' দিব পৰা নাছিলোঁ আজি বহুত দিনৰ মূৰত এটা নতুন ৰূপত আহিছোঁ আশা কৰোঁ বন্ধুসকল আমাৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাব তেনেহ'লে বন্ধুসকল আহক বেছি দেৰি নকৰি পেলাই আজি আমাৰ ভিডিঅ'টি আৰম্ভ কৰোঁ অসমৰ দুগৰাকী জনপ্ৰিয় ৰষ্টাৰ মিষ্টাৰ ৰাজা আৰু অসমৰ ডেকাৰ ইতিমধ্যে 2 লাখ ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল শুভেচ্ছা জনালোঁ অসমৰ ডেকাক আৰু মিষ্টাৰ ৰাজাৰ 1 লাখ ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে গতিকে মিষ্টাৰ ৰাজাকো আমি শুভেচ্ছা জনালোঁ আমাৰ সৰু চেনেলটোৰ ফালৰ পৰা দুয়োলে শুভকামনা থাকিল আৰু যাতে আগুৱাই যাব পৰা তাৰে কামনা কৰিলোঁ বন্ধুসকল আজি আমি কথা পাতিম টিকটক এপটোৰ বিষয়ে পোনপ্ৰথমতে কওঁ যে এই এপটোক মই বেয়া বুলি নকওঁ কিন্তু এই এপটোৰ দ্বাৰা ফকটিয়ামি আৰু মক্কেলামিৰে ভৰা ভিডিঅ' কিছুমান বনাই পেলাই সহজতে ভাইৰেল হ'ব বিচৰা কিছুমান মক্কেলবোৰৰ কথাই আজি আলোচনা কৰিম টিকটক এপটো ব্যৱহাৰ কৰি বহুতে নিজৰ লিংগ চেঞ্জ কৰি হিজিৰামি আৰু মক্কেলামি কৰি ফুৰিছে আজি আমি সেই চবৰ কথা নাপাতোঁ কাৰণ সেইবোৰৰ বিষয়ে বহুতো ডাঙৰ ৰষ্টাৰে ভিডিঅ' বনাই থৈছে তেনেহ'লে বন্ধুসকল আজি আমি কথা পাতিম টিকটক ককাৰ বিষয়ে মাইকেল জেকচন যদি জীয়াই থাকিলেহেঁতেন ককাৰ এই নৃত্য নাটিকা দেখি পেলাই আকৌ এবাৰ মৰি থাকিলহেঁতেন আহক ৰাইজ বেছি দেৰি নকৰি পেলাই আজি আমাৰ ককাৰ ভিডিঅ'সমূহ উপভোগ কৰোঁ বাহ ককাৰ এক কম ডান্স নেকি ককাৰ এই ডান্স দেখি পেলাই মাইকেল জেকচনেও পাত্তা নাপায় ধেমালি ডান্স দিছে নেকি এই বাপৰে বাপ সাংঘাতিক দেই कौन है ये लोग कहाँ से आते हैं টিকটক ককাৰ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ দেখাৰ পিছত মোৰ দুষাৰিমান ক'বলৈ মন গৈছে টিকটকে নামানে বয়সৰ সীমনা টিকটকে জানে মাথো মক্কেলামি অনা ডেকাটো ডেকাই বুঢ়াও পিছে নহয় কম এইবোৰ দেখি দেখি মোৰ একেবাৰে নহয় হজম मान्दिना सारम भैँसीले दुध घटायो मैले के गरम गर्नु गर्यौ सुन्तली साउनी बनेर लिन्छु पैसा गनेर बासी भातै অসমৰ এছামেতো টিকটকত ফাল্টু ফটো আমি ভিডিঅ' বনাই পেলাই অসমক ৰিপ্ৰেজেণ্ট কৰিবলৈ যায় ডেকা চামৰটো টিকটকত মক্কেলামি সীমা চেৰাই গৈছে কিন্তু আপোনাৰ নিচিনা বয়োজ্যেষ্ঠ এজনে টিকটকত কৰা এনেধৰণৰ কৰ্মকাণ্ডই মুঠেও শোভা নাপায় যিটো বয়সত আপুনি নামঘৰত গৈ হৰিনাম ল'ব লাগে সেইটো বয়সত আপুনি টিকটকত এনেধৰণৰ ফটো আমি কৰি ফুৰিছে মানুহৰ সকলো কাম বয়স অনুযায়ীহে ভাল লাগে এইটো বয়সত আপুনি টিকটক কৰা সময় নহয় আপোনালোকৰ এনেধৰণৰ কৰ্মকাণ্ডই অসমখনৰ নাম ডুবাত তীব্ৰ অৰিহণা যোগাইছে অ' ভণ্টি মোক তোমাৰ কণ্টেক্ট নাম্বাৰটো দিব পাৰিবা নেকি মোৰ কণ্টেক্ট নাম্বাৰটো দিব নোৱাৰো দেই তুমি ফোন কৰি মোক পাগল কৰিবলৈ পাগল কৰিলৈ পাছত লাষ্টত গৈ আই লাভ ইউ বুলি ক'বলৈ মই নোৱাৰোঁ দেই মোৰ দেউতাহঁতে মাৰিব নহয় পাছত ফোন কৰি থকা দেখিলে অজয় ধৈত কি কাম নাইকিয়া বুঢ়া বে এইটো কি ফাল্টু মানুহ এইবোৰনো কিবা ভিডিঅ'ই হ'লনে টিকটকত এইটো বয়সত প্ৰথম কথাটো ভিডিঅ' বনোৱাটোৱেই ভুল কথা তেনেক্ষেত্ৰত এইবোৰনো কিবা ভিডিঅ'ই হ'লনে হা কাম নাই আৰু দেই ধৈত শহুরে বুড়া সুতালতে শাহুৱে বোলে থিয়হি মুতে জুৱাই গৈ পিছলি পৰে আনন্দ না साले का खोपड़ी तोड़
आखिरी पल है आखिरियां है तुझे ढूंढ रही है বাহ এবাৰহে বেষ্ট মিলিছে আৰু দেই বুঢ়া বুঢ়ী জৰি দুইটা একদম পুৰা ডুৱেট ভিডিঅ' বনাই পুৰা টিকটকত পুৰা ট্ৰেজেডি ফালি আছে টিকটকৰ জৰিয়তে সমাজখনক এনেদৰে ৰিপ্ৰেজেণ্ট কৰি আছে আমাৰ ককা আৰু আইতাই এইবোৰ দেখি দেখি মোৰ আৰু মাথা নষ্ট হৈ গৈছে আৰু দেই তেনেহ'লে বন্ধুসকল যদিহে আজি আমাৰ ভিডিঅ'টো চাই পেলাই আপোনালোকে জীৱনৰ অকণমান হ'লেও আনন্দ উপভোগ কৰিলে তেনেহ'লে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ একদম নাপাহৰিব আকৌ নতুন নতুন ভিডিঅ'ৰ সৈতে আহি আছোঁ আজি লৈছোঁ বাই জয় অসম